দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 4.3 আজি আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিম। প্ৰথমে আমি দ্বিঘাত সূত্ৰটো আলোচনা কৰোঁ আহাচোন। x square plus bx plus c equal 0 a not equal 0 দ্বিঘাত সমীকৰণৰ মূল দুটা হ'ল এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা এনেকুৱা হ'ব x equal to minus b plus minus root over b square minus 4ac divided by twice এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা হৈছে এই দুটা। ইয়াতে দুটা মূল আছে, একবাৰ প্লাছত আছে একবাৰ মাইনাছত আছে। এই সূত্ৰটোকে কোৱা হয় দ্বিঘাত সূত্ৰ। ইয়াকে দ্বিঘাত সূত্ৰ বোলে। অৰ্থাৎ এই সূত্ৰটোৰ জৰিয়তে আমি যিকোনো এটা দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব পাৰিম। এতিয়া সেই মূলবিলাক বাস্তৱ হ'বনে নহয় সেইটো নিৰ্ভৰ কৰে এই b স্কোৱাৰ মাইনাছ 4ac ৰ মানৰ ওপৰত। সেই বাস্তৱ মূলৰ চৰ্তটো এনেকুৱা হ'ব বাস্তৱ মূলৰ চৰ্ত b স্কোৱাৰ মাইনাছ 4ac greater than equal 0 b স্কোৱাৰ মাইনাছ 4ac ৰ মান যদি greater than equal 0 হয় তেতিয়া এই সমীকৰণবিলাকৰ মূলবিলাক বাস্তৱ হ'ব। কুৱেশ্যন নম্বৰ 2 দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ওপৰৰ প্ৰশ্ন 1ত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা। প্ৰশ্ন 1ত দিয়া অংককেইটাই কৰিব দিছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি। মই প্ৰথমটো লৈছোঁ চোৱা। এৰ মান 2, বিৰ মান -7, চিৰ মান 3। প্ৰথমে আমি এই সমীকৰণটোৰ বাস্তৱ মূল আছেনে নাই পৰীক্ষা কৰিম। তাৰ কাৰণে আমি b স্কোৱাৰ মাইনাছ 4ac ৰ মানটো পৰীক্ষা কৰিলে হ'ল। b স্কোৱাৰ মাইনাছ 7 স্কোৱাৰ মাইনাছ 4 এৰ মান 2, চিৰ মান 3। এইখিনি সৰল কৰা, এইটো পাম 49, 4 2 গুণ 8, 8 3 গুণ 24, এইটো বিয়োগ কৰিলে আমি পাম 25। দেখিলোঁ b স্কোৱাৰ মাইনাছ 4ac ৰ মান 0তকৈ ডাঙৰ, গতিকে সমীকৰণটোৰ বাস্তৱ মূল থাকিব b স্কোৱাৰ মাইনাছ 4ac greater than 0 বাস্তৱ মূল আছে। এতিয়া আমি মূলবিলাক ওলাব লাগে। সূত্ৰটো লিখি ল'ম আমি। সূত্ৰটো আছিল x equal to minus b plus minus root over b square minus 4ac divided by twice। ইয়াতে মানবিলাক ব্যৱহাৰ কৰিবা। মাইনাছ বিৰ মান কিমান আছিল আমাৰ -7 প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac ৰ মান আমি পাইছিলোঁ 25, তলত আছে টুৱাইছে অৰ্থাৎ 2 ইনটু এৰ মান কিমান আছে 2। minus into minus plus 7
প্লাস মাইনাস 25 বর্গমূল 5 2 2 গুণ 4 এতিয়া আমি কি কৰিম মাজত এবাৰ প্লাস চিন দিম আৰু এবাৰ মাইনাস চিন দিম এবাৰ প্লাসত লিখা 7 plus 5 divided by 4 আৰু এবাৰ মাইনাসত লিখা 7 minus 5 divided by 4 এটা যোগ কৰিলে পাবা 12 4 4 ৰে 12 কাটিলে 3 পাবা হাতৰ পৰা 5 গলে 2 2 ৰে কাটা যাব একবাৰ দুইবাৰ গতিকে আমি মান পালো 3 আৰু 1/2 গতিকে এনেদৰে পোৱা এই মান দুটাই হৈছে প্ৰদত্ত সমীকৰণটোৰ মূল এবাৰ 2 নম্বৰটো কৰিম চাবা ইয়াত এৰ মান আছে 2 বিৰ মান 1 আছে আৰু চিৰ মান আছে -4 প্ৰথমে b² - 4ac ৰ মানটো পৰীক্ষা কৰা b² অৰ্থাৎ 1² -4 এর মানটো আছে 2 চিৰ মান আছে আমাৰ -4 1² মানে 1 এটো পূৰণ কৰা মাইনাস ইনটু মাইনাস প্লাস 4 দুগুণ 8 8 4 গুণ 32 এটো যোগ কৰিলে পাবা 33 দেখিলো b² - 4ac ৰ মান শূন্যতকৈ ডাঙৰ গতিকে এবাৰো বাস্তৱ মূল আছে এতিয়া মূলবিলাক ওলাবৰ কাৰণে সূত্ৰটো লবা x = -b plus minus root over b² - 4ac divided by twice মানবিলাক বহুৱাই দিয়া মাইনাস বিৰ মান কিমান আছে 1 plus minus root over b² - 4ac ৰ মান আমি পাইছো 33 তলত আছে twice 2 into এর মান কিমান আছে আমাৰ 2 আছে এতিয়া তলত 2 2 গুণ 4 পাবা আৰু ওপৰত -1 প্লাস মাইনাস 33 ৰ বৰ্গমূল আমাৰ পোৱা নাযায় গতিকে √33 এ হ'ব গতিকে এইবাৰ আমাৰ এই দুটাই হৈছে সমীকৰণটোৰ নিৰ্ণয় মূল এবাৰ তোমালোকে 3 নম্বৰটো চাবা ইয়াত এর মান কিমান আছে 4 বিৰ মান 4√3 আৰু চিৰ মান আছে 3 b² - 4ac এটো পৰীক্ষা কৰা প্ৰথমে b² অৰ্থাৎ 4√3² -4 a এর মান কিমান আছে 4 চিৰ মান আছে 3 স্কয়ারটো ভাঙি দিবা 4² হলে 16 √3² কৰিলে কি পায় √3² কৰিলে স্কয়ার ৰুট ওভাৰ কাটা যায় 3 পাবা গতিকে এটো 3 পালা নেক্সট তোমাৰ ইয়াতে কৰা 16 16 3 গুণ 48 16 3 গুণ 48 বিয়োগ 48 গতিকে এটো 0 পালা b² - 4ac ৰ মান 0 পাইছো এবাৰো বাস্তৱ মূল আছে এতিয়া মূলবিলাক ওলাও আহাচোন সূত্ৰটো লিখি লোৱা x = -b plus minus root over
b square minus 4ac divided by twice মান বিলাক বহাই দিবা minus b ৰ মান কিমান আছে আমাৰ 4√3 plus minus root over b square minus 4ac ৰ মান আমি কিমান পাইছো 0 divided by twice 2 into a ৰ মান 4 এতিয়া চোৱা minus 4√3 plus minus 0 ৰ বৰ্গমূল 0 এ হয় তলত হ'ব 2 4 গুণ 8 এতিয়া আমি কি কৰিম এই ইয়াতে এবাৰ প্লাস চিন ৰাখিম আৰু এবাৰ মাইনাস চিন ৰাখিম minus 4√3 plus 0 divided by 8 minus 4√3 minus 0 divided by 8 এটো 0 প্লাস কৰিলে এটোই পাবা 4 ৰে 8 কাটি দিলে 2 পাবা 0 মাইনাস কৰিলে এটোই পাবা divided by 8 4 ৰে 8 ক ক্যান্সেল কৰা 2 টাইম এতিয়া আমি দেখিছো minus root 3 divided by 2 next 2 আছে minus root 3 divided by 2 তে এই দুটাই হৈছে আমাৰ নিৰ্ণয় মূল